ষ্টুডিঅ'ত মই সংগীতা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ দেশবাসীৰ বাবে আছে এটা সুখবৰ কিয়নো এইবাৰ ইউক্ৰেইনত আবদ্ধ ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰৰ বাবে সহযোগিতা আগবঢ়াব ভাৰতীয় বায়ু সেনাই আৰু জনাইছো এই খবৰ এই মুহূৰ্তত ভাৰতীয় ছাত্ৰক উভতাই অনাৰ অভিযানত নামিব ভাৰতীয় বায়ু সেনা ভাৰতীয় বায়ু সেনাৰ C-17 বিমানেৰে উভতাই অনা হ'ব ইউক্ৰেইনত আবদ্ধ শিক্ষাৰ্থীসকলক ইউক্ৰেইনত আবদ্ধ হৈ আছে বৰ্তমানেও বহু শিক্ষাৰ্থী আৰু ইতিমধ্যে সুকলমে ভাৰতলৈ উভতাই অনা হৈছে প্ৰায় 4000 শিক্ষাৰ্থী বৰ্তমানেও আবদ্ধ প্ৰায় 16000 ভাৰতীয় শিক্ষাৰ্থী অপাৰেশন গংগাৰ দ্বাৰা ইউক্ৰেইনত আবদ্ধ শিক্ষাৰ্থীসকলক উভতাই অনা হৈছে ভাৰতলৈ আৰু এইবাৰ অপাৰেশন গংগাত সহযোগিতা আগবঢ়াব ভাৰতীয় বায়ু সেনাই উদ্ধাৰ অভিযান তীব্ৰতৰ কৰাৰ লক্ষ্যৰে সহযোগিতা আগবঢ়াব ভাৰতীয় বায়ু সেনাই আৰু দেশবাসীৰ বাবে অতিকৈ সুখবৰ ইউক্ৰেইনত অধ্যয়নৰত বিদেশী পঢ়ুৱৈৰ সংখ্যা প্ৰায় 66000 শিক্ষাৰ্থী ইয়াৰে 1/4 শিক্ষাৰ্থী হৈছে ভাৰতৰ আৰু দেশবাসীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ এটা খবৰ ভাৰতীয় ছাত্ৰক উভতাই অনাৰ অভিযানত নামিব ভাৰতীয় বায়ু সেনা ভাৰতীয় বায়ু সেনাৰ C-17 বিমানেৰে উভতাই অনা হ'ব ইউক্ৰেইনত আবদ্ধ শিক্ষাৰ্থীসকলক আৰু ইউক্ৰেইনৰ পৰা ইতিমধ্যে বহু ভাৰতীয় শিক্ষাৰ্থীক উভতাই অনা হৈছে ইতিমধ্যে সুকলমে উভতাই অনা হৈছে প্ৰায় 4000 ভাৰতীয় শিক্ষাৰ্থীক আৰু বৰ্তমানেও প্ৰায় 16000 শিক্ষাৰ্থী আবদ্ধ হৈ আছে ইউক্ৰেইনত অপাৰেশন গংগাৰ দ্বাৰা ইউক্ৰেইনত আবদ্ধ শিক্ষাৰ্থীসকলক ভাৰতলৈ উভতাই অনা হৈছে এইবাৰ অপাৰেশন গংগাত সহযোগিতা আগবঢ়াব ভাৰতীয় বায়ু সেনাই উদ্ধাৰ অভিযান তীব্ৰতৰ কৰাৰ লক্ষ্যৰে সহযোগিতা আগবঢ়াব ভাৰতীয় বায়ু সেনাই আৰু এই মুহূৰ্তৰ অতিকৈ এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো আমি ঈশান নিউজৰ দৰ্শকসকলক ভাৰতীয় ছাত্ৰসকলক উভতাই অনাৰ উদ্দেশ্যৰে এইবাৰ অভিযানত নামিব ভাৰতীয় বায়ু সেনা অপাৰেশন গংগাত সহযোগিতা আগবঢ়াব ভাৰতীয় বায়ু সেনাই উদ্ধাৰ অভিযান তীব্ৰতৰ কৰাৰ লক্ষ্যৰে আগবঢ়াব সহযোগিতা ইউক্ৰেইনত অধ্যয়নৰত বিদেশী পঢ়ুৱৈৰ সংখ্যা প্ৰায় 76000 শিক্ষাৰ্থী ইয়াৰে 1/4 শিক্ষাৰ্থী হৈছে ভাৰতৰ আৰু ভাৰতৰ পৰা ইতিমধ্যে প্ৰায় 4000 ইউক্ৰেইনত আবদ্ধ যিসকল ভাৰতীয় শিক্ষাৰ্থী আছে প্ৰায় 4000 শিক্ষাৰ্থীক ইতিমধ্যে দেশলৈ উভতাই অনা হৈছে কিন্তু বৰ্তমানেও আবদ্ধ হৈ আছে প্ৰায় 16000 ভাৰতীয় শিক্ষাৰ্থী আৰু সেইসকলক উভতাই অনাৰ লক্ষ্যৰে অভিযান তীব্ৰতৰ কৰাৰ লক্ষ্যৰে এতিয়া সহযোগিতা আগবঢ়াব ভাৰতীয় বায়ু সেনাই আৰু ভাৰতীয় ছাত্ৰক উভতাই অনাৰ অভিযানত নামিব ভাৰতীয় বায়ু সেনা এইবাৰ অপাৰেশন গংগাত সহযোগিতা আগবঢ়াব ভাৰতীয় বায়ু সেনাই উদ্ধাৰ অভিযান তীব্ৰতৰ কৰাৰ লক্ষ্যৰে সহযোগিতা আগবঢ়াব ভাৰতীয় বায়ু সেনাই অপাৰেশন গংগাৰ দ্বাৰা ইতিমধ্যে ইউক্ৰেইনত আবদ্ধ শিক্ষাৰ্থীক উভতাই অনা হৈছে স্বদেশলৈ আৰু এই উদ্ধাৰ অভিযান তীব্ৰতৰ কৰাৰ লক্ষ্যৰে এইবাৰ সহযোগিতা আগবঢ়াব ভাৰতীয় বায়ু সেনাই ইউক্ৰেইনত অধ্যয়নৰত বিদেশী পঢ়ুৱৈৰ সংখ্যা প্ৰায় 66000 আৰু ইয়াৰে 1/4 শিক্ষাৰ্থী হৈছে ভাৰতৰ ইতিমধ্যে ইউক্ৰেইনৰ পৰা সুকলমে ভাৰতলৈ উভতাই অনা হৈছে প্ৰায় 4000 শিক্ষাৰ্থীক কিন্তু বৰ্তমানেও আবদ্ধ হৈ আছে প্ৰায় 16000 শিক্ষাৰ্থী এই 16000 শিক্ষাৰ্থী ভাৰতৰ আৰু অপাৰেশন গংগাৰ দ্বাৰা ইউক্ৰেইনত আবদ্ধ শিক্ষাৰ্থীসকলক উভতাই অনা হৈছে এইবাৰ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰাৰ লক্ষ্যৰে অপাৰেশন গংগাত সহযোগিতা আগবঢ়াব ভাৰতীয় বায়ু সেনাই ভাৰতীয় বায়ু সেনাৰ C-17 বিমানেৰে উভতাই অনা হ'ব ইউক্ৰেইনত আবদ্ধ শিক্ষাৰ্থীসকলক ইউক্ৰেইনত আবদ্ধ হৈ থকা ছাত্ৰসকলক উভতাই অনাৰ যি অভিযান এই অভিযানত ব্যৱহাৰ কৰা হ'ব ভাৰতীয় বায়ু সেনাৰ C-17 বিমান আৰু ইউক্ৰেইনত বৰ্তমানেও আবদ্ধ হৈ আছে প্ৰায় 16000 শিক্ষাৰ্থী
ইতিমধ্যে ভাৰতলৈ সুকলমে উভতাই অনা হৈছে প্ৰায় 4,000 শিক্ষাৰ্থীক আৰু অপাৰেশ্যন গংগাৰ দ্বাৰা ইউক্ৰেইনত আবদ্ধ শিক্ষাৰ্থীসকলক উভতাই অনা হৈছে স্বদেশলৈ এইবাৰ অপাৰেশ্যন গংগাত সহযোগিতা আগবঢ়াব ভাৰতীয় বায়ুসেনাই এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাই আছো আমি ঈশান নিউজৰ দৰ্শকসকলক ইউক্ৰেইনত আবদ্ধ হৈ আছে বৰ্তমানেও বহু ভাৰতীয় শিক্ষাৰ্থী প্ৰায় 4,000 শিক্ষাৰ্থীক ইতিমধ্যে স্বদেশলৈ উভতাই অনা হৈছে আৰু অপাৰেশ্যন গংগাৰ দ্বাৰা ইউক্ৰেইনত আবদ্ধ শিক্ষাৰ্থীসকলক উভতাই অনা হৈছে ভাৰতলৈ আৰু এইবাৰ অপাৰেশ্যন গংগাত সহযোগিতা আগবঢ়াব ভাৰতীয় বায়ুসেনাই উদ্ধাৰ অভিযান তীব্ৰতৰ কৰাৰ লক্ষ্যৰে সহযোগিতা আগবঢ়াব ভাৰতীয় বায়ুসেনাই আৰু ইউক্ৰেইনত অধ্যয়নৰত বিদেশী পঢ়ুৱৈৰ সংখ্যা প্ৰায় 76,000 আৰু ইয়াৰে 1/4 শিক্ষাৰ্থী হৈছে ভাৰতৰ আৰু ভাৰতীয় বায়ুসেনাৰ C-17 বিমান ব্যৱহাৰ কৰা হ'ব শিক্ষাৰ্থীসকলক উভতাই অনাৰ বাবে বৰ্তমানেও আবদ্ধ হৈ আছে প্ৰায় 16,000 ভাৰতীয় শিক্ষাৰ্থী আৰু ইতিমধ্যে সুকলমে ভাৰতলৈ উভতাই অনা হৈছে ইউক্ৰেইনৰ পৰা প্ৰায় ভাৰতীয় 4,000 শিক্ষাৰ্থীক ভাৰতীয় বায়ুসেনাৰ C-17 বিমান ব্যৱহাৰ কৰা হ'ব এই অভিযানত আৰু ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক যি শিক্ষাৰ্থীসকল অধ্যয়নৰত হৈ আছিল ইউক্ৰেইনত সেইসকলক উভতাই অনাৰ অভিযানত নামিব বৰ্তমান ভাৰতীয় বায়ুসেনা ইউক্ৰেইনত অধ্যয়নৰত বিদেশী পঢ়ুৱৈৰ সংখ্যা প্ৰায় 76,000 আৰু ইয়াৰে 1/4 শিক্ষাৰ্থী হৈছে ভাৰতীয় ইতিমধ্যে সুকলমে ভাৰতলৈ উভতাই অনা হৈছে 4,000 শিক্ষাৰ্থীক কিন্তু বৰ্তমানেও ইউক্ৰেইনত আবদ্ধ হৈ আছে প্ৰায় 16,000 শিক্ষাৰ্থী আৰু অপাৰেশ্যন গংগাৰ দ্বাৰা ইউক্ৰেইনত আবদ্ধ শিক্ষাৰ্থীসকলক উভতাই অনা হৈছে আৰু এইবাৰ অপাৰেশ্যন গংগাত সহযোগিতা আগবঢ়াব ভাৰতীয় বায়ুসেনাই